সকলোকে নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ। এতিয়া মই আছোঁ শাওনৰ পথাৰত ভুই ৰুবলৈ আহিছোঁ। আমিবোৰ এতিয়া ৰুই আছোঁ। তো পথাৰৰ ৰোৱা পৰিৱেশ আপোনালোককো দেখুৱাই দিম। ভিডিঅ'টো চাব দেই, আপোনালোকে মোক মৰম দিব। এতিয়া ৰুই আছে আৰু আজি ময়ো ৰুম দিনটো বহুত বেছি ভাল লাগে। আমি গাঁৱৰ মানুহ পথাৰৰ শাওনৰ মাহত পথাৰত ৰুই বহুত বেছি ভাল লাগে। ৰুইছোঁ আৰু এতিয়া আমি চবে ভাইটিটো আহিছে পথাৰলৈ ন। তোমাৰ নামটো কি কৈ দিয়াচোন? উৎপল গগৈ। পথাৰলৈ আহিছা মা ওচৰলৈ? মা ৰুই আছে ন? মা ৰুই আছে। ৰোৱনীসকলে লাজ কৰিছে, মুখখন দেখাবলৈ কোৱা নাই ক'লা হ'লোঁ বুলি। পথাৰত গাঁৱৰ মানুহ ৰুবই লাগিব নহয় জানো? লাজ কৰিলে নহ'ব নহয়। এইফালে ৰোৱনী একদম পূৰা ৰুইছে ৰাতিপুৱাৰ পৰা আহি। বাইদেউ ৰুই আছে, ৰুইছে। অঁ, মোৰ ওপৰ কৰিব নোৱাৰি বুলি কৈছে। এইফালে বাইদেউহঁতে পথাৰৰ ৰং ধৰিছে, শাওনৰ পথাৰৰ ৰং ধৰিছে। মুখখন ক'লা পৰিছে বুলি লাজ কৰিছে। দুদিনমানহে আৰু ন, তাৰপিছত আকৌ বগা হৈ যাব। মেকআপ কৰি দিব। অঁ, একো মাৰি আছে। কঠীয়া পাৰিছিলে ন? তাৰপিছত এতিয়া ৰুব মানে। অঁ অঁ, কিমান আছে আৰু ৰুবলৈ? অঁ, এবিঘামান। বাকীবোৰ শেষ কৰিলে আৰু। কঠীয়া পাৰিছিলে, এতিয়া কঠীয়াখিনি সম্পূৰ্ণ তুলি ৰুই দিলে। তাৰপিছত এই কঠীয়া পৰা জেগাডোখৰতো ৰুব। কোৰ মাৰি আছে দাদাই। এইবিলাক তুলিবলৈ আছেই কঠীয়া, এইবিলাক মুঠি মুঠি কৰি বান্ধি থৈছে। এয়াই আৰু আমাৰ গাঁৱৰ জীৱন। বহুত বেছি ভাল লাগে গাঁৱত থাকি। আজি ৰুব লাগিব ইয়াৰ পৰা একেবাৰে, মই জুম কৰি দিছোঁ, একেবাৰে সেই গছখিনিলৈকে ৰুব লাগিব। কিমানডোখৰ ৰুব লাগিব চাচোন। ৰ'দটো এতিয়া ওলাইছে আৰু প্ৰথম আহোঁতে বৰষুণ দিছিলে। এতিয়া ৰ'দত এয়া গামোচাখন মূৰত লৈ লৈছোঁ, এই চাৰ্টটো পিন্ধি লৈছোঁ, ক'লা হৈ যাম। সেইফালে আৰু তিন দুবা আছে। এতিয়া আমি ৰুই আহি আছোঁ আৰু এতিয়া ৰুই ভাগৰ লাগিছে, অলপমান বহি লৈছোঁ। এই ঘৰৰ পৰা বুট তিয়াই আনিছিলে, এতিয়া বুট খাব লৈছোঁ আমি। সেয়া খাই লওঁ দেই। এয়া চাহ আনিছে, এতিয়া আমি চাহ খাই লওঁ। চাহ খাইছোঁ, লাল চাহ। পথাৰত চাহ খোৱা পাৰ্টি। সেইটো লাও পানী। চাহ খোৱাৰ পিছত গৰম হৈছে যে, সেইটো সাজ বুলি কয়, কিছুমানে লাও পানী বুলি কয়, আমি সাজ বুলি কওঁ। এতিয়া সাজ খাব চবেই। এতিয়া ৰ'দো দিছে, এতিয়া চাহ খোৱাৰ পিছত এয়া লাও পানী। লাও পানী খাব ন? এতিয়া সাজ বাগিছে, চবেই সাজ খাম অকণমান অকণমান গৰমত। আৰু এডোখৰ কঠীয়াতলি হৈছিলে, কঠীয়াখিনি তোলা হৈ গ'ল। কঠীয়াখিনি তুলি ইয়াত ৰোৱা হ'ল। তাৰপিছত এইডোখৰ জেগাডোখৰ এৰি দিয়া নাই আৰু এইডোখৰ ৰুই দিয়া হ'ল। তাৰপিছত আৰু দুডুবা আছে,
দুবাৰ ৰোৱাৰ পিছত ভাত আনিব, ভাত খাই লাহে ধীৰে অলপ বহি যামগৈ আৰু। ইমানখিনি ৰোৱা হ'ল চাওকচোন, একদম তাৰ পৰা ইয়ালৈ ৰুইছোঁ আৰু। এয়া ৰুই শেষ হ'ল আৰু, একদম তাৰ পৰা ইয়ালৈ ৰুলোঁ, শেষ হ'ল আৰু। এতিয়া ৰ'দটো ওলাই আহিছে, লাহেকৈ এতিয়া ভাত আনিব, ভাত খাই ঘৰলৈ যামগৈ আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল পালে মৰম দিব। বাই বাই।